Welcome to Easternparadigm. I am Priya Brahmo. The winter session of the BTC ended with uproar, with the BPF opposition leader Derhasat Basumatary questioning on multiple issues along with the nature of spending in the Inter-Sixth Schedule Premier League and terming the incident as the biggest scam. The Inter-Sixth Schedule Premier League is a football league that was held for the first time in 2022 in the Bodoland Territorial Region of Assam with different 6th Schedule councils of northeastern states of India. The league was held for 14 days starting from October 9, 2022. After the conference, he spoke to the media and said, 11টা প্রশ্ন লৈ আমাৰ স্টার্ট কুৱেশ্যন আছিল আৰু বহুতো আনস্টার্ট কুৱেশ্যন এবাউট 45 আনস্টার্ট কুৱেশ্যন গোটেইখিনি আমি পালোঁ কিন্তু উপযোগী উত্তৰ BTCৰ হাতত নাই উপযোগী তথ্য তেওঁলোকৰ হাতত নাই তেওঁলোকে য'তে ত'তে অলপ হাউচখনক মিছগাইড কৰি পেলাই আজি তেখেতসকলে হাউচখন মিছগাইড কৰিছে যেনেবা মোৰ 3 নম্বৰত এটা প্ৰশ্ন আছিল যোৱা সেপ্টেম্বৰ মাহৰ 17 তাৰিখত বিষ্ণুৰী হেমন্ত নাৰ্জাৰী যে বন বিভাগৰ কৰ্মচাৰীসকলে যেটো সাৰ্ভিস প্ৰভাইডাৰ যিসকলে ফিক্স পে 8000 টকা দৰমহাত কাম কৰি থকা সাৰ্ভিস প্ৰভাইডাৰসকলে যে হেমন্ত নাৰ্জাৰীক গুলিয়াই হত্যা কৰিছিল ইয়াৰ উচিত তদন্ত বা জুডিশিয়াল বা কি বুলি কয় এটো জুডিশিয়াল যেটো ইনকুৱাৰী আছিল এই ইনকুৱাৰীটো ৰিপৰ্টটো আমি বিচাৰিছিলো তেখেতসকলে কৈছে যে ইয়েট টু বি ৰিসিভ তাৰমানে তেওঁলোকে যেটো মেজিস্ট্ৰেট ইনকুৱাৰী ৰিপৰ্ট এই ৰিপৰ্টটো এতিয়ালৈ তেওঁলোকে পোৱা নাই কিন্তু অলৰেডি ইনকুৱাৰীটো হৈ গ'ল ইনকুৱাৰীত কি ৰিপৰ্ট দিছে BTCৰ হাতত তথ্য নাই বিভাগীয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতত তথ্য নাই কাৰণ তেওঁলোকে যাটা আউল তাউল তেনেকুৱা উত্তৰ দিলে তো আমি কৈছো যে যেটো গিল্টি পাৰসন যিসকলে গুলিয়াই হত্যা কৰিলে নিৰ্দোষী ব্যক্তিক এই ব্যক্তিক গুলিয়াই হত্যা কৰা মানুহজনক আজিলৈকে কিয় এৰেষ্ট কৰিব পৰা নাই হাউচৰ জৰিয়তে আমি ডিমান্ড কৰিছো যেটো কালপ্ৰিটটো মানে হনকালে তেওঁলোকে ধৰাই দিব লাগে আৰু আশ্চৰ্যজনক ঘটনা আজিলৈকে ডিপাৰ্টমেণ্টে যিয়ে মানে গুলিয়াই হত্যা কৰিছে যিসকলে গুলি মাৰিছে সাৰ্ভিস প্ৰভাইডাৰ বুলি তেওঁলোকে স্বীকাৰ কৰিও লৈছে যদি সাৰ্ভিস প্ৰভাইডাৰৰ কোনোবা এমপ্লয়িছে তেনেকুৱা যদি অবৈধভাৱে অস্ত্ৰ মানে ধুলি পেলাই মানুহক হত্যা কৰিছে ইয়াৰ এক্সিকিউটিভ মানে ব্যৱস্থা কি লৈছে আজিলৈকে তেওঁলোকে সাসপেন্ডো কৰা নাই এই মানুহবিলাকক এৰেষ্ট কৰাটো দূৰৰে কথা আজি দিনত BTC সরকার তথা ফৰেষ্ট ডিপাৰ্টমেণ্টে এই যে দোষী দুজন ব্যক্তি যিসকলে অস্ত্ৰ ধৰিব নোৱাৰে সাৰ্ভিস প্ৰভাইডাৰহে তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বন্দুক কেনেকৈ হাতত লৈ পেলাই মানুহক হত্যা কৰিলে এটাতো অসাংবিধানিক মানে আনল'ফুল মানে আইনৰ বিৰুদ্ধে আনল'ফুল এই মানুহবিলাকক তেওঁলোকে এতিয়াও লুকাইহে আছে এৰেষ্ট কৰাটো বাদি দিয়ক তেওঁলোকৰ এগেইনষ্টত ডিপাৰ্টমেণ্টেল কিবা এটা একশ্যন ল'ব লাগে সেইটো মানে মেজিস্ট্ৰেট ইনকুৱাৰী কি আছে নাই তেওঁলোকৰ হাতত এতিয়ালৈকে তথ্য নাই সেইটো কিবা আৰু তেওঁলোকে কৈছিলে যে ভিক্টিমাইজ ফেমিলিক আমি কম্পেনচেট কৰিম তেওঁৰ যেটো ল'ৰা দুটা সন্তান আছে এই ল'ৰা দুটা সন্তানৰ যেটো পঢ়া শুনাৰ দায়িত্ব আপ টু ডিগ্ৰীলৈকে পঢ়া শুনাৰ যেটো দায়িত্ব হায়াৰ এডুকেশ্যনলৈকে পঢ়া শুনাৰ যেটো দায়িত্ব এই দায়িত্বখন ফৰেষ্ট ডিপাৰ্টমেণ্টে ল'ব বুলি কৈছে আজি মোৰ প্ৰশ্নৰ উত্তৰত কি দিলে যে আজিলৈকে কোনো ধৰণৰ মানে এক্সগ্ৰেচিয়া বা কম্পেনচেশ্যন দিয়া নাই এটা পইচাও তেওঁলোকে আৰ্থিক অনুদান দিয়া নাই আজি তেওঁৰ পৰিয়ালে আজি এজন স্বামী থাকিল আৰু দুজন ল'ৰা
এই দুজন ল'ৰাই ইনকাম কৰা ব্যক্তি নাই আজিৰ দিনত তেওঁলোকে আজি ৰাস্তাৰ ভিখাৰী হৈ গ'ল তেওঁলোকৰ চৰকাৰৰ BTC চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো মানৱতা বোলা বস্তু নাই কোনো ধৰণৰ তেওঁলোকৰ মানুহক মানৱতা খাতিৰত সহায় কৰাৰো তেওঁলোকৰ মানসিকতা নাই তেনেকুৱা মানসিকতা নথকা অমানৱ ব্যক্তিসকলৰ পৰা আমি কি আশা কৰিব পাৰোঁ আমি আশা কৰিব নোৱাৰে আৰু অযথা মোক প্ৰশ্ন কৰে যদিহে ৰিজাৰ্ভ ফৰেষ্টত কোনোবা যদি মানুহে তাত এন্ট্ৰি হয় তাক আমি কেনেকুৱা শাস্তি দিব লাগে আপুনি আমাক কওক তাৰ মানে আমাক কি ক'বলৈ বিচাৰিছে জনে ফৰেষ্টত সোমাব তেওঁলোকক আমি গুলিয়াই হত্যা কৰিম গুলিয়াই হত্যা কৰাৰ অধিকাৰ ক'ত পালে মানৱ অধিকাৰৰ উলংঘন হৈছে ইয়াত মানৱ অধিকাৰ উলংঘন কৰিছে তেওঁ মানে শাস্তি দিবৰ কাৰণে ফৰেষ্টৰ যথেষ্ট আইন আছে ফৰেষ্টৰ বিভাগীয়ভাৱে এটা প্ৰচিডিউৰ আছে আৰু আমাৰ ন্যায়ালয় আছে নহয় ন্যায়ালয়ৰ জৰিয়তে শাস্তিটো বিহাত এজন মানুহক হত্যা কৰাৰ এজন মানে ডিপাৰ্টমেণ্টৰ ছাৰ্ভিচ প্ৰভাইডৰে কেনেকৈ মানে কিবাটো পালে ইয়াৰ ৰেছপনচিবিলিটি কমপ্লিটলি ৰঞ্জিত বসুমতাৰী EM মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেখেতে অমানৱীয় কাম কৰিছে অমানৱ অধিকাৰ উলংঘন কৰিছে আৰু তেওঁ মানে কোনো নিৰীহ মানুহৰ প্ৰতি মানৱতা নাই তেওঁ এজন অমানৱীয় ব্যক্তি আৰু তেওঁ সদায় মানে মানৱৰ বিষয়ে চিন্তা কৰিব নোৱাৰা এজন ব্যক্তি প্ৰশ্ন কৰিছিলোঁ 12 নম্বৰত যেটো আমাৰ ISPL যেটো খেল ফাটিলে নলেজ ফেষ্টিভেল যেটো খেল ফাটি মেলা ফাটিলে নলেজ ফেষ্টিভেল আৰু ISPLৰ 6 শিডিউল ইণ্টাৰ 6 শিডিউলৰ যেটো খেল ফাটিলে তাতে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা 36 crore খেলৰ নামত পইচা খৰচ কৰিছে আৰু পইচাটো যেনেকৈ খৰচ কৰিছে নহয় তেওঁলোকে যেটো পইচা খৰচা কৰাৰ যেটো কাম কৰাৰ যেটো ষ্টাইল উইদাউট মানে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল তেওঁলোকে কেইটামান স্কিমৰ এগেইনষ্টত এক্স পোষ্ট ফেক্টো এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দি পেলাই কাম কৰিছে 80% কামৰ এগেইনষ্টত 80% খৰচৰ ওপৰত তেওঁলোকে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল নথবা এক্স পোষ্ট ফেক্টো যেটো এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হয় সেইটোও দিয়া নাই তেওঁলোকে খৰচ কৰিছে আপোনালোকৰ মিডিয়াৰ নামত আমি আপোনালোকক তথ্য দিব পাৰোঁ যিসকলে 30,000 মিডিয়া হাউচক পেমেণ্ট কৰিছে এই মিডিয়া হাউচৰ ৰাইটিং পেডত 9 লাখ টকা ৰিচিপ্ট দেখুৱাই পেলাই BTCৰ পৰা পইচা ওলাই খাইছে মিডিয়া হাউচৰ পৰা এটা মিডিয়া মানে কিবা হাউচৰ পৰা 6 লাখ টকা পেমেণ্ট দিয়াৰ এটা স্লিপ তেওঁলোকে জমা দিছে BTCৰ পৰা পইচা ওলাই খাইছে সেই মানুহজনক মাত্ৰ 30,000 টকাহে পেমেণ্ট কৰিছে বাজেই হোটেল আছে এটা তাতে 9 লাখ টকাৰ তেওঁলোকে ভাত খুৱাইছে ডিনাৰ খুৱাইছে লাঞ্চ খুৱাইছে ব্ৰেকফাষ্ট খুৱাইছে 9 লাখ টকা পেমেণ্ট কৰিছে আজি তেওঁলোকে বাজেই হোটেলৰ যেটো বিল GST বিল 92 লাখ তেওঁলোকে বিল দেখুৱাইছে আজি 92 লাখ যেটো BTCৰ পৰা পেমেণ্ট ল'লে 5% খাদ্যৰ ওপৰত GST হয় এই GSTটো কোনে পেমেণ্ট কৰিব BTC গভৰ্ণমেণ্টে পেমেণ্ট কৰিব নে বাজেই হোটেলে পেমেণ্ট কৰিব বাজেই হোটেলে কেনেকৈ পেমেণ্ট কৰিব 92 লাখ টকাৰ যদি 5% GST হয় তেওঁলোকে কিমান হ'ল 5 লাখ টকা যদি 9 লাখ টকাই তেওঁ বিল পায় 5 লাখ টকা যদি আজিৰ দিনত GST পেমেণ্ট কৰিব লগা হয় আমি এনেকুৱা উদাহৰণ দিব পাৰোঁ ওদালগুৰিত ভেৰগাঁৱত তেওঁলোকে মানে ISPL কণ্ডাক্ট কৰিছে এটা হাৰ্ডৱেৰ নামত ডিপেন বড়ো হাৰ্ডৱেৰ ষ্ট'ৰৰ নামত তেওঁলোকে একমডেশ্যন বিল বনাইছে 36 লাখৰ ফুডিং লজিং বিল বনাইছে ফুডিং লজিং হাৰ্ডৱেৰৰ দোকানৰ নামত কেনেকৈ GST ল'লে আপুনি কেনেকৈ GST পেমেণ্ট কৰিব তেওঁলোকে GSTও ক্লেইম কৰা নাই 36 লাখ ওদালগুৰি জিলাত ISPLৰ ফুডিং এণ্ড লজিং বিল কেনেকৈ দিব পাৰিলে মোক প্ৰশ্নৰ উত্তৰ দিয়ক এইটো আমি প্ৰশ্ন লৈ আহিছিলোঁ 12 নম্বৰত তেওঁলোকে মানে কিবাটোৱেই এলতেই নকৰিলে
আৰু আমি দাবী কৰিছিলোঁ এই গোটেইখিনি ফাইনেন্সিয়েল ইলিগেলিটিছৰ ওপৰত আমাৰ পাব্লিক একাউণ্টছ কমিটি আছে, এছেম্বলিৰ এটা একাউণ্টছ অডিটৰ কমিটি আছে, তেওঁলোকৰ জৰিয়তে এই যে ফাইনেন্সিয়েল ইলিগেলিটিছ তেওঁলোকৰ মেলা ফাটি পেলাই একদম অবৈধভাৱে পইচা উঠাওৱা এই কণ্ট্ৰাক্টৰৰ নামত কণ্ট্ৰাক্টৰে BTCখন চলাই আছে। এই কেইজনমান দুৰ্ধন্ত কণ্ট্ৰাক্টৰবিলাকে BTCখন চলাই আছে। প্ৰমোদ বড়ো BTCখন চলোৱা নাই। এই কোনোবা কণ্ট্ৰাক্টৰ দুৰ্ধস্থ কণ্ট্ৰাক্টৰবিলাকে BTCখন গোটেইখিনি চলাইছে। ইয়াৰ ওপৰত উচিত তদন্ত হওক মই দাবী কৰিছোঁ আৰু এইটো কৰিবৰ কাৰণে আমি এটা প্ৰস্তাৱ আগবঢ়াইছিলোঁ, কিন্তু BTCৰ সাহস নাই। BTCৰ যিটো আমাৰ ডিছকাশ্যন এজেণ্ডা তাৰ পৰা ওমিট কৰি পেলাই মাতুন 11টা প্ৰশ্নৰ উত্তৰ তেওঁলোকে কৰিলে। আৰু মোৰ যিটো মেইন প্ৰশ্ন ISPL নলেজ তেওঁলোকে যেনেকুৱা খৰচ কৰিছে এনেকৈ পাৰে নেকি? কোনোবা কণ্ট্ৰাক্টৰে বিল বনালে সেইটো বিল হয় নেকি? ইয়াৰ এটা টেণ্ডাৰৰ ছিষ্টেম আছে, ৰেট ফিক্সেশ্যনৰ কথা আছে, ৱাৰ্ক অৰ্ডাৰৰ কথা আছে, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলৰ কথা আছে, বিল বনোৱাৰ এটা কিবা আছে। তেওঁলোকে এনেকুৱা এটা এফচু কনফাৰেন্স কোনোবা এটা সংগঠনৰ কনফাৰেন্সত যেনেকৈ মাছৰ বজাৰ কৰিলে, পেণ্ডেলৰ বজাৰ কৰিলে, মানে গাহৰি মাংস কিনিলে তেনেকুৱা শ্লিপ দিয়াৰ পিছত তেওঁলোকে পইচা ৰিলিজ কৰিছে। না ইয়াত চৰকাৰ আছে, না ইয়াত একাউণ্ট আছে। ইয়াৰ কাৰণে আমি একাউণ্টেণ্ট যিটো আমাৰ পাব্লিক একাউণ্টছ কমিটি, এই একাউণ্টছ কমিটিৰ জৰিয়তে ইয়াৰ পূৰ্ণ মানে তদন্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। থেংক ইউ। সতীৰ্থ এজনে সদন ত্যাগ কৰিলে, এই ক্ষেত্ৰত কি ক'ব? না, এইটোতো বহুত গভীৰজনক ঘটনা হৈছে, দুখজনক ঘটনা হৈছে যে তেখেতসকলে আজিৰ দিনত যিটো আমাৰ সৰ্বানন্দ সোণোৱাল গভৰ্ণমেণ্টৰ সময়ত 2026 চন BTCৰ পৰা আমি যিটো বিভিন্ন দল সংগঠনক লগত ৰাখি আমাৰ BTC গভৰ্ণমেণ্টৰ পৰা এটা লিষ্ট তৈয়াৰ কৰা হৈছিল আৰু ফাইনেল কৰি পেলাই এইটো শ্বহীদ ঘোষণা কৰা হৈছিল 2026 চন। এই 2026 চনক আজিৰ বৰ্তমান চৰকাৰে শ্বহীদ বুলি তেওঁলোকে গণ্য কৰিবলৈ অস্বীকাৰ কৰিছে। তো আমি এইটোকে দাবী কৰিছোঁ, যিহেতু আমি বহু আলোচনা বিবেচনা বহু তদন্ত কৰাৰ পিছত যিটো ফাইনেল লিষ্ট কৰা হ'ল আৰু অসম চৰকাৰৰ পৰা ইতিমধ্যে 2019ত 5 লাখকৈ মানে 300জনক অলৰেডি মানে এক্সগ্ৰেচিয়া পেমেণ্টো দিয়া হ'ল 5 লাখকৈ। আৰু বাকী থকা যিটো বডোলেণ্ড যিটো মাৰ্টিয়াৰ্ছ, বডোলেণ্ড মুভমেণ্টৰ যিটো মাৰ্টিয়াৰ্ছ, এই মাৰ্টিয়াৰ্ছবিলাকক পইচা দিয়া হ'ব বুলি BTR চুক্তিটো লিপিবদ্ধ হৈছে। এজ পাৰ স্পিৰিট অফ দ্য BTR ৰেকৰ্ড যিটো আমাৰ সেই সময়ৰ যিটো মাৰ্টিয়াৰ লিষ্ট সকলোকে দিয়া হওক, এট দ্য ছেম মানে পেটাৰ্ণ আৰু ছেম মডেলিটিজ যে আমাৰ NDB-সকলৰ যিটো দীঘলীয়া 35 বছৰ সময়ত যিসকলে নিজৰ জীৱন ত্যাগ কৰিলে তেখেতসকলকো একে কেটেগৰীত 5 লাখকৈ এটা এক্সগ্ৰেচিয়া দিয়াৰ ব্যৱস্থাটো কৰক বুলি আমি বাৰে দাবী কৰি আহিছোঁ। আৰু তেওঁলোকে আজি ষ্টেট গভৰ্ণমেণ্টৰ পৰা বান্ধি থোৱা যিটো 25 crore বছৰত 3টা বছৰত তেওঁলোকে এটা পইচাও দিব নোৱাৰিলে। এই বছৰত 25 কোটি টকা আছে শ্বহীদসকলক পইচা দিবৰ কাৰণে, এতিয়ালৈকে তেওঁলোকে কিবা কৰিব পৰা নাই। লিষ্টটো অলৰেডি আছেই আৰু বৰ্তমান NDB-সকলৰ যিটো লিষ্ট বনোৱাৰ প্ৰস্তুতি চলি আছে, সোনকালে শেষ কৰক আৰু তেওঁলোকৰ থালি থাকোঁ যাতে সোনকালে কৰি পেলাই এক্সগ্ৰেচিয়া পইচাটো খৰচ কৰক। তেওঁলোকে বাৰে কয় 17 বছৰত মাৰ্টিয়াৰ্ছসকলক কিয় দিয়া নাই? আৰে 17 বছৰত প্ৰত্যেকটা মাৰ্টিয়াৰ্ছসকলক BTC গভৰ্ণমেণ্টৰ পৰা এক্সগ্ৰেচিয়া অলপ হ'লেও দিয়া আছিল আৰু BTC দিয়াৰ পিছতহে অসম চৰকাৰৰ পৰা এই যে 5 লাখ টকাটো আমি লৈ অহাৰ কাৰণে ব্যৱস্থা কৰা হৈছিল। কোনেও ক'ব নোৱাৰে যে BTC চৰকাৰৰ পৰা নিজৰ যিটো আমাৰ ৰিচোৰ্চ, এই ৰিচোৰ্চৰ পৰা কেতিয়াবাই অলপ হ'লেও য'ত কিঞ্চিত হ'লেও মাৰ্টিয়াৰ্ছসকলক এক্সগ্ৰেচিয়া দিয়া হৈছে। আৰু এতিয়া BTC গভৰ্ণমেণ্টৰ কি বুলি কয় অসম চৰকাৰৰ পৰা
5 লাখকেই আমি দাবী কৰিছোঁ আৰু অসম চৰকাৰ ইতিমধ্যে দিছে আৰু দিয়াৰ কাৰণে বাজেট প্ৰভিশ্যন কৰিছে আমি সেইটোৱে বিচাৰিছোঁ অযথা তেওঁলোকে মানে হাউচখন কেনেকৈ মানে চলাব বিচাৰিছে চৰকাৰখন কেনেকৈ চলাইছে আমাৰ সন্দেহ আছে আৰু এইটোতো আমি কৈছোঁ এইটোতো পইচা খৰচা কৰাৰ কাৰণে 2% এল'কেশ্যন লোৱাৰহে এটা প্ৰস্তাৱ এইটো ৰিজলিউশ্যনহে এইটো আইন কানুন বা এটা ৰুলছ বনোৱাৰ এটা প্ৰস্তাৱ নহয় এইটো নহয় আইন নহয় যিটো ৱৰ্ল্ড মানে গ্ল'বেল যিটো মানে ডিচিশ্যন আৰু ভাৰতবৰ্ষৰ যিটো গ্ৰীণ বা ফৰেষ্টৰ ওপৰত নেচাৰৰ ওপৰত যিটো পাৰ্লামেণ্টাৰী মানে কিবা আছে ডিচিশ্যন আছে আসাম গভৰ্ণমেণ্টৰ এছেম্বলিত যিটো আইন পাছ হৈ আছে যিটো এক্সিষ্টিং এক্সিষ্টিং যিটো ৰুলছ মানে বৰ্তমানৰ ফৰেষ্ট বিভাগৰ বন সুৰক্ষা যিটো আৰু মানে বন সংৰক্ষণৰ যিটো ব্যৱস্থা এই ব্যৱস্থাৰ অধীনত তেওঁলোকে BTC আজিৰ দিনত SOPD ফাণ্ডৰ পৰা 2% এল'কেশ্যন বিচাৰিছে জাষ্ট এল'কেশ্যন অফ ফাণ্ড ইয়াত নাথিং এইটো গ্ৰীণ বডোলেণ্ডৰ মানে উদ্দেশ্যলৈ বা গ্ৰীণ বডোলেণ্ড কৰাৰ উদ্দেশ্যলৈ এটা প্ৰস্তাৱ নহয় জাষ্ট অনলি টু ইমপ্লিমেণ্ট বা পইচা খৰচা কৰাৰ এটা বাজেট প্ৰভিশ্যনৰ কাৰণে তেওঁলোকে কৰিছে আজি চাইল্ড প্ৰটেকশ্যন চাইল্ড ৰাইটছৰ ওপৰত তেওঁলোকে প্ৰস্তাৱনা লৈ আহিছে তাত আমাৰ ক'ব লগা একো নাই কাৰণ তেওঁলোকে এক্সিষ্টিং ভাৰতৰ যিটো আইন আছে কানুন আছে অসম চৰকাৰৰ যিটো এছেম্বলিত বিল পাছ কৰি যিটো এনফৰ্চমেণ্ট এজেঞ্চিবিলাক যিটো ডিপাৰ্টমেণ্টেলবিলাক আজিৰ দিনত কাম কৰি আছে আজি পুলিচ বিভাগে কাম কৰি আছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে কাম কৰি আছে বিভিন্ন NGO জড়িত কৰি পেলাই বিভিন্ন ডিষ্ট্ৰিক্ট লেভেল কমিশ্যন বনাই পেলাই বিভিন্ন মানে শিশু মানে অধিকাৰৰ ওপৰত আমাৰ চাইল্ড মেৰেজৰ ওপৰত কাম কৰি থকা হৈছে আমাৰ যথেষ্ট আইন আছে কানুন আছে প্ৰচিডিউৰ আছে আৰু ইমপ্লিমেণ্টিং এজেঞ্চি আছে আজি BTC এছেম্বলিত 1% ফাণ্ড এল'কেশ্যনৰ কাৰণে প্ৰস্তাৱনা এইটো তাতো আমাৰ ক'ব লগা কি আছে আৰু ইয়াত ভাগ ল'ব লগা ইয়াত কি আছে তো আমি বিৰোধীও কৰা নাই যদি BTC গভৰ্ণমেণ্টে এইটো কাম ইমপ্লিমেণ্ট কৰাত 1% খৰচ কৰে BTC গভৰ্ণমেণ্টৰ কথা কিন্তু ইয়াত আপোনালোকে ভুল বুজিব নালাগে BTC বাকী ৰাইজে ভুল বুজিব নালাগে ইয়াত এটা আইনৰ কাৰণে এটা প্ৰস্তাৱনা আনিছে আমি নতুনকৈ এটা আইন বনাইছোঁ এটা কানুন বনাইছোঁ এইটো নহয় জাষ্ট টু মানে এল'কেট SOPD ফাণ্ড 1% for child rights and 2% SOPD fund for forest green Bodoland. এই দুটাই Bodoland. That's all for today. Stay tuned with Easternparadigm for more updates.